দক্ষিণ কামৰূপৰ ৰাভাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ শিলপুটা মুকলি বাকৰিত হোলী উৎসৱ উদযাপন। শিলপুটা আঞ্চলিক হোলী উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰি অহা হোলী উৎসৱ এইবাৰ চতুৰ্থ বৰ্ষত ভৰি দিছে। হোলী উৎসৱৰ বাকৰিত কুমাৰপুৰস্থিত মাটিফুটা ফুটুকীবাৰী দেৱালয়, বৰফুলগুৰি, ধূপগুৰি, বেহেনাপাৰা, চতুৰ্ভুজ সত্ৰ, গোসাইডুবি, টাঙনপাৰা, শান্তিপুৰ, চলিভাল্লা, কাৰিপাৰা, চাচা ভাল্লা হৰি মন্দিৰ আদি 11খন গাঁৱৰ বিগ্ৰহ স্থাপন কৰে। উল্লেখ্য যে 18 শতিকাৰ আগত মাটিফুটা ফুটুকীবাৰী দেৱালৰ উদ্যোগত আৰু বৰফুলগুৰি, ধূপগুৰি আৰু বেহেনাপাৰা সত্ৰৰ সহযোগত বিগ্ৰহ স্থাপনেৰে বালাপুৰ বহুৱা নদীৰ পাৰত আঞ্চলিক ভিত্তিত হোলী উৎসৱ উদযাপন কৰি আহিছিল। উল্লেখ্য যে প্ৰতিটো বৰ্ষৰ দৌল উৎসৱৰ সপ্তমটো দিনত আৰু 8 বহাগত হোলী উৎসৱ উদযাপন কৰি আহিছিল। লোককথা অনুসৰি প্ৰথমটো বেলখোৱা আৰু দ্বিতীয়টো আমখোৱা হোলী ৰূপে জনাজাত। অতি পুৰণি কালৰ পৰা প্ৰচলন ঘটাই হোলী উৎসৱ উদযাপনৰ বাবে আয়োজক কমিটিৰ হাতত নিজা ভূমি নথকাত এসময় মুকলি পথাৰ অভাৱ হৈছিল। সেই 2023 বৰ্ষৰ পৰা শিলপুটালৈ হোলী উৎসৱ স্থানান্তৰ কৰা হয় বুলি পৰিচালনা সমিতিৰ বিষয়ববীয়া পূৰ্ণৰাম দাস, আমনিকান্ত ৰাভাই ব্যক্ত কৰে। হোলী উৎসৱৰ লগত সংগতি ৰাখি বগেজাৰী বিহু দধি মন্থন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আচ্ছা, এইটো হ'লগৈ কি আমাৰ অনাদিকালৰ পৰাই পৰম্পৰাগত হিচাপে আমাৰ হোলী উৎসৱটি হ'লগৈ কি প্ৰভু শ্ৰীকৃষ্ণৰ আমি শৰণত আমি হোলী উৎসৱটি উদযাপন কৰা হয়। আৰু এই হোলী উৎসৱটিৰ জৰিয়তে আমাৰ যিখিনি থলুৱা লোক সংস্কৃতি, এই লোক সংস্কৃতিখিনি প্ৰদৰ্শন কৰি আমি এই জনসাধাৰণক আমি কিছু সকাহ এটা, আনন্দ এটা, আমোদ এটা দিয়া যায়। আৰু ইয়াৰ ফলত আমাৰ যি অনাদিকালৰ পৰম্পৰা, এই পৰম্পৰাৰ যি বৰ্ণিল যাত্ৰা, এই ত্বৰান্বিত কৰাৰ নিমিত্তে আজি আমি বিগত বছৰকেইটিৰ দৰে এইবুলিও আমি আমাৰ ইয়াতে 11টা গোসাঁইৰে আমি উপস্থিতিৰে আমি এই অনুষ্ঠানটি উদযাপন কৰা হৈছে। এই 11টা গোসাঁই হৈছে, প্ৰথম আছে গাই শ্ৰী শ্ৰী মাটিফুটা ফুটুকীবাৰী দেৱালয়, দ্বিতীয়তে আছে গাই শ্ৰী শ্ৰী চতুৰ্ভুজ বৰফুলগুৰি সত্ৰ, তৃতীয়তে আছে ধূপগুৰি গোসাঁই, চতুৰ্থতে আছে বেহেনাপাৰা গোসাঁই, পঞ্চমতে আছে গোসাইডুবি গোসাঁই, ষষ্ঠতে আছে গাই টাঙনপাৰা গোসাঁই, সপ্তমত আছে শান্তিপুৰ গোসাঁই, অষ্টমত আছে চল্লি গোসাঁই, নৱমত আছে ভাল্লা কাৰিপাৰা গোসাঁই, দশমত আছে চেঁচা গোসাঁই আৰু 11তমত আছে ভাল্লা হৰি মন্দিৰ গোসাঁই। এই 11টা গোসাঁইৰ লগত জড়িত হৈ আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে মানে সমাদৃত এই অঞ্চলটিত আমি এই হোলী উৎসৱটি উদযাপন কৰি আহিছোঁ। এই হোলী উৎসৱটিৰ লগত সংগতি ৰাখি আমি যোৱাকালি এখন সদিচ্ছামূলক এখন সৰু উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিছিলোঁ। আৰু আমি এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ এই অঞ্চলত যি থলুৱা লোক সংস্কৃতি আছে, এই থলুৱা লোক সংস্কৃতিখিনিক আমি এটা মঞ্চ এখন দিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আৰু বৰ্তমানলৈকে এই চেষ্টাটো অব্যাহত থাকিব বুলি আমি আশা কৰিছোঁ। লগতে আমাৰ এই যি অনুষ্ঠান, এই অনুষ্ঠানটি যাতে অনাদিকালৰ যেনেকুৱা ধৰণে আহিছে বৰ্তমানলৈকে, এতিয়া আমাৰ অনাগত ভৱিষ্যতেও যাতে এই অনুষ্ঠানটি এনেদৰে আগবঢ়াই লৈ যাব পাৰে, ত্বৰান্বিত কৰি, তাকে আমি কামনা কৰিছোঁ। আৰু এইখিনি কৈয়ে আজি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। এই বছৰৰ লগত আমাৰ 3 বছৰ হ'ব। ইয়াতে 3 বছৰ হৈছে যদি ইয়াতে আমি হোলী কৰিছোঁ 4টা হ'ব এই হোলীটোৰ লগত। কিন্তু আগতে আমাৰ এইটো আমাৰ হোলী কৰা হয় বহাগৰ 8 তাৰিখ, বিহু হ'ল গাই 9 বিহু। এইটো হ'ল গাই কি ফাগুন মাহ বুলি কোৱা নহয়, বহাগৰ 8 তাৰিখ হয়। এইটো বহাগৰ 8 তাৰিখে আমি এইটো প্ৰতি বছৰে কৰা হয়। বিহু হ'বগৈ 9 বিহু। আৰু এই হোলীখন আছিল প্ৰথম অৱস্থাত বহুৱা নদীৰ পাৰত, তাৰ পৰা আমি স্থানান্তৰিত কৰি আনি বৰ্তমান আজি 3টা বছৰ হ'ল
আৰু 3টা বছৰত আমাৰ 4খন হৰি আমি ইয়াতে অনুষ্ঠিত কৰা হৈছে। মানে ফাগুনত এটা হয় নহয় আমাৰ ফাগুনত এটা হয়, এইটো আমাৰ দৌলৰ 7 দিনৰ দিনাখন হয় আমাৰ। এই দৌলৰ 7 দিনাখনত আমি হৰি ইয়াতে আৰু এটা উদযাপন কৰা হয়। ঠিক তেনেধৰণৰ আমাৰ ইয়াতে হৰি আমি সাধাৰণতে 2টা উদযাপন কৰা হয়। কথা কিবা জড়িত আছে নেকি? এই শিলকেইটাৰ আমি ঐতিহ্য হিচাপে বিশেষ নাজানিম যদিও এই শিলকেইটাৰ এটা প্ৰবাদ আছে যে এই শিলকেইটা ভীম বকাসুৰৰ এনেকুৱা হেৰিৰ পৰা এই শিলকেইটা তেওঁলোকে ইয়াতে স্থাপন কৰা বুলি হেৰি কৰিছে, এনে প্ৰবাদ আছে। আৰু এই প্ৰবাদটো আমি শুনিছোঁ, কিন্তু আমিও বৰ্তমানলৈকে নিশ্চিত নহয়। এইটো প্ৰবাদ অনুযায়ী আমি শুনিছোঁ আৰু